যিসকল ষ্টুডেণ্টৰ নাম ৰাউণ্ডটোৰ দ্বিতীয়খন মেৰিট লিষ্টত আহিছে তেওঁলোকে এডমিশ্যন ল'বলৈ যোৱাৰ সময়ত বা তাৰ আগতে কি কৰিব লাগিব মই সকলোবোৰ এই ভিডিঅ'টোত ক'ম তোমালোকে ভালকৈ চাবা চ' যদি তোমাৰ নামটো আছে ছেকেণ্ড মেৰিট লিষ্টত তেনে ক্ষেত্ৰত তোমালোকৰ একাউণ্টটো লগইন কৰিবা সামাৰ্থ পৰ্টেলত যাবা ইয়াত দেখা পাইছে স্ক্ৰীনত সামাৰ্থ পৰ্টেলত যোৱাৰ পাছত ইয়াতে লগইন বুলি আছে তোমালোকে নিশ্চয় দেখা পাইছে ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে লগইন বুলি আহিব তাতে তোমালোকে চাবা আৰু লগইন কৰিবা লগইনত ক্লিক কৰাৰ পাছত তোমালোকে তলৰ পিনে চাবা তাতে ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তাৰপাছত পাছৱৰ্ড কি দিছিলা সেইটো তাৰপিছত এই সংখ্যাখিনি ইয়াতে লিখিবা তাৰপিছত লগইন কৰি দিবা আৰু লগইন কৰাৰ পাছত যেতিয়া লগইন হ'ব তেতিয়া তাৰপাছত লগইন যেতিয়া হ'বা তাৰপাছত তোমালোকে ইয়াতে মাই এডমিশ্যন অফাৰ বুলি আছে অপশ্যন তাতে ক্লিক কৰিবা এইটো তোমালোকে যেতিয়া এডমিশ্যন ল'ব যাবা তাৰ আগতে কৰি ল'বা ঘৰত ইয়াতে ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ কিছুমান তোমালোকে স্ক্ৰীনত দেখা পাবা বৰ্তমান এখন প্ৰথম মেৰিট লিষ্টৰে হয় যিখন এডমিশ্যন গ্ৰেণ্টেড হৈছে চ' তোমালোকৰ এনেকুৱা নাহে বাৰু কিন্তু মই দেখাই দিছোঁ এক্সাম্পল হিচাপে চ' তোমালোকৰ এনেকুৱা কোনখন কলেজত তোমালোকে এপ্লাই কৰিছিলা আৰু কোনটো ছাবজেক্টৰ বাবে কৰিছিলা সেইটো হিচাপত যেনেকৈ ইয়াতে তোমালোকে দেখা পাইছা ইয়াতে মই দুটা ইয়াত এপ্লাই কৰা আছিল চ' ইয়াতে নম্বৰ লিখা আছে এখন ফৰ্ম নম্বৰ হয় এইখন প্ৰথমৰ আৰু তলৰখন হৈছে দেখা পাইছা য'ত মই চিন দিছোঁ এইকেইটা ফৰ্ম নম্বৰ হয় চ' যিটো ফৰ্মৰ এগেইনষ্টত অৰ্থাৎ যিখন ফৰ্মৰ এগেইনষ্টত তোমালোকৰ এডমিশ্যন অফাৰটো আহিছে সেইটোহে তোমালোকে একচেপ্ট কৰিব লাগিব আৰু লগতে সেই ফৰ্মখন প্ৰিণ্ট কৰি লৈ যাব লাগিব যেনেকৈ মই ধৰিলোঁ মই এইটো আৰু এইটো 2 নম্বৰ আৰু এইটো প্ৰথম নম্বৰ ফৰ্ম হয় চ' প্ৰথম ফৰ্মত যদি এডমিশ্যন অফাৰ আহিছে তেনে ক্ষেত্ৰত মই সেই এডমিশ্যন অফাৰটো তোমালোকে তাত দেখাই পাবা এডমিশ্যন অফাৰ বুলি লিখা থাকিব আৰু সেই এডমিশ্যন অফাৰটো তোমালোকে একচেপ্ট কৰিবা আৰু একচেপ্ট কৰাৰ পাছত যেতিয়া তোমালোকৰ একচেপ্ট হৈ যাব একচেপ্ট হোৱাৰ পাছত তোমালোকৰ সেই যিখন ফৰ্মত তুমি একচেপ্ট কৰিলা সেইখন তোমালোকে প্ৰিণ্ট আউট কৰি লৈ যাবা ইয়াতে প্ৰিণ্ট ফৰ্ম বুলি আছে চ' প্ৰিণ্ট ফৰ্মখন ওলাই ফেলে তোমালোকে এডমিশ্যন য'ত হ'ব তালৈকে লৈ যাবা আৰু মনত ৰাখিবা তোমালোকে যদি এখন ফৰ্মৰ এডমিশ্যন অফাৰহে একচেপ্ট কৰিছা তেনে ক্ষেত্ৰত এইখন ফৰ্মৰ প্ৰিণ্ট আউটহে তুমি লৈ যাবা যদি প্ৰথমখনৰ যদি তোমালোকৰ এডমিশ্যন অফাৰ আহিছে কিন্তু তোমালোকে যদি দ্বিতীয়খন ফৰ্মৰ প্ৰিণ্ট আউট লৈ গৈছে তেনে ক্ষেত্ৰত কিন্তু নহ'ব চ' তোমালোকে মনত ৰাখিবা এইটো ক্ষেত্ৰত আৰু ইয়াত লিখা আছে সকলোবোৰ এডমিশ্যন স্কিম 2 মাইনৰ চ' এনেকুৱা চব লিখা আছে তোমালোকে চাই ল'বা ফোনটোত তোমালোকে একচেপ্ট কৰা নকৰা চ' এইখিনি কৰাৰ পাছত তোমালোকে প্ৰিণ্ট কপিখন লৈ যাব লাগিব কলেজখনলৈ যেতিয়া তোমালোকে যাবা কলেজত এডমিশ্যন কৰাৰ বাবে তেতিয়া তোমালোকে যদি তুমি ফ্ৰী এডমিশ্যনৰ সুবিধা পোৱা তেনে ক্ষেত্ৰত তোমালোকে অৰ্থাৎ যদি তোমালোকে ফ্ৰী এডমিশ্যনৰ বাবে এপ্লাই কৰিছা তেনে ক্ষেত্ৰত তোমালোকে ৰেচন কাৰ্ডখন লৈ যাব লাগিব ৰেচন কাৰ্ডৰ জেৰক্স কপিটো লাগিব লগতে সেই অৰিজিনেল ৰেচন কাৰ্ডখন লাগিব অৰিজিনেল ৰেচন কাৰ্ডখন তেওঁলোকে চেক কৰিব আৰু যিখন ফৰ্ম তোমালোকে একচেপ্ট কৰিছা এডমিশ্যন অফাৰ সেই ফৰ্মখনৰ প্ৰিণ্ট কপি লৈ যাব লাগিব আৰু যিখন লিষ্ট আহিছিল সেই লিষ্টৰ কিমান চিৰিয়েল নম্বৰ তোমাৰ নামটো আছে সেইটো মনত ৰাখিবা আৰু লগতে গছৰ পুলি ৰোৱা এখন ফটো লাগিব চাবা তোমালোকে ভালকৈ পুলি এটা ৰুব লাগিব ঠানি চানি নিদিবা তোমালোকে প্ৰপাৰভাৱে এটা গছ পুলি ৰুবা আৰু সেইখনৰ ফটো তুলি ফটোখন প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব আৰু তাৰ পাছত তোমালোকৰ যিখন কলেজত নাম লগাবা সেইখন কলেজৰ ৱেবছাইটত তেওঁলোকে নিশ্চয় কি ডকুমেণ্টছ লাগিব সেইবোৰ উল্লেখ কৰি দিছে চ' সেইটো হিচাপত তোমালোকে নিলে হ'ল কিন্তু ইম্পৰ্টেণ্ট ডকুমেণ্টছ হৈছে যিখন ফৰ্মৰ এগেইনষ্টত তোমালোকে এডমিশ্যন অফাৰ একচেপ্ট কৰিছা সেইখন এপ্লিকেশ্যনখনৰ প্ৰিণ্ট আউট লাগিব আৰু লাগিব ৰেচন কাৰ্ডৰ অৰিজিনেল কপি আৰু ৰেচন কাৰ্ডৰ জেৰক্স কপিখন আৰু প্ৰত্যেকখন জেৰক্স কপি তোমালোকে চেল্ফ এটেষ্ট কৰি ল'বা আৰু লগতে সেইখন কলেজে যি ডকুমেণ্ট বিচাৰে সেইটো হিচাপত লৈ গ'লে হ'ল আৰু ফটো এখন লাগিব গছপুলি ৰোৱাৰ চ' এইখিনি আছিল মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল তোমালোকে এডমিশ্যন যেতিয়া ল'ব যাবা তাৰ আগতে এডমিশ্যন অফাৰটো একচেপ্ট কৰি ল'বা তেতিয়াহে তোমালোকৰ নাম তেওঁলোকে বিচাৰি পাব আৰু এডমিশ্যন লৈ দিব পাৰিব যদি তোমালোকে একচেপ্ট নকৰা তেনে ক্ষেত্ৰত তেওঁলোকে এডমিশ্যনটো দিব নোৱাৰে আৰু মনত ৰাখিবা তোমালোকে যদি দুটা বা তিনিটা এপ্লাই কৰিছা তেনে ক্ষেত্ৰত যিটো একচেপ্ট কৰিবা সেইটোহে তেওঁলোকে গ্ৰেণ্টেড কৰিব আৰু বাকীবোৰ
অটোমেটিক কেঞ্চেল হৈ যাব চ' তোমালোকে কোনটো কৰা একচেপ্ট চাই ফেলে ভালকৈ কৰিলে হ'ল যদি কাৰোবাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত তেওঁলোকে চাৰ্কল অফিচাৰৰ পৰা বা চাৰ্কল অফিচৰ পৰা ইনকাম চাৰ্টিফিকেট লৈ যাব লাগিব হয় অৰিজিনেল ইনকাম চাৰ্টিফিকেটখন লৈ যাব লাগিব যদিহে কাৰোবাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত কোনোবাই যদি ফ্ৰী এডমিশ্যন ল'ম বুলি ভাবিছে আৰু তেওঁলোকৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত তেওঁলোকে ইনকাম চাৰ্টিফিকেট নিব লাগিব চাৰ্কল অফিচৰ পৰা চ' এইটো মনত ৰাখিবা